নমস্কাৰ, মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোকে কথা কাহিনীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গল্পকথাৰ বিগত খণ্ডসমূহত আপোনালোকে আমাক যিদৰে সঁহাৰি আগবঢ়াইছে, যিদৰে মৰম আগবঢ়াইছে, তাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে আগলৈও আমাক দিহা পৰামৰ্শ আগবঢ়াই গৈ থাকিব বুলি আশা কৰিছোঁ। পলম নকৰি আজি আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ গল্পকথা শিতান। উপহাৰ। আপোনালোকৰ বাৰু উপহাৰ ভাল লাগেনে? মই নিজৰ কি কথা সুধিছোঁ। উপহাৰ বাৰু কাৰ ভাল নালাগে? একোটা উপহাৰে আমাৰ ভাল পোৱাজনৰ লগত থকা সেই মৰম ভাল পোৱাবোৰ আৰু বেছি দৃঢ় কৰি তোলে। কিন্তু আপুনি আপোনাৰ জীৱনত পোৱা প্ৰতিটো উপহাৰেই আপোনাৰ সমানেই প্ৰিয়নে? এনে এটি বিষয়বস্তুৰে আজি আমাৰ গল্পটি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ গল্পটিৰ নাম হৈছে উপহাৰ আৰু গল্পটি লিখিছে স্বাস্থ্যয়ন শ্ৰেয়মে। আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ গল্পকথা শিতান আৰু শুনো আজিৰ গল্প উপহাৰ। বন্ধুৰ সৈতে বাহিৰতে বহি দেউতাই কথা পাতি আছিল। গতিকে পদূলিমুখলৈ গৈ তেওঁৱেই পেকেটটো ল'লেগৈ। মুখত কোনো বিশেষ আগ্ৰহ, আনন্দ বা অনুসন্ধিৎসাৰ সামান্য ৰেখো নাই। ভগা মাতৰ কাঁহ এটাৰ দৰে চুটি শব্দ এটা কৰি চাটকৈ ডেলিভাৰী কৰিবলৈ অহা ল'ৰাজনৰ মটৰ চাইকেলখন বতাহত মিলি গ'ল। মোৰ মুখখন অলপ কোচ খালে। ধূলি, ইমান যে ধূলি হয় এই ৰাস্তাটোৰ পৰা। পেকেটটো তেনেকৈয়ে ভিতৰৰ মেজতে ৰাখি বন্ধুৰ সৈতে দেউতা কথা পাতিবলৈ পুনৰ বহিল। এইবাৰ মোৰ চকু ডাঙৰ হ'ল, কপালৰ শিৰা থুপ খালে। মই য'ত থিয় হৈ আছোঁ তাৰ পৰা দেউতাৰ পিঠিৰ ফালটো আৰু তেওঁৰ আলহী বন্ধুৰ সন্মুখ ফালটো পোনপটীয়াকৈ দেখা যায়। ডাঠ মটীয়া ৰঙৰ চকী আৰু মাগুৰ বৰণীয়া ছালৰ মাজত এই বহাগৰ দুপৰীয়া দগ দগকৈ জিলিকি থকা দেউতাৰ বগা গেঞ্জিটোত গলধনৰ অলপ তলতে দুটা গোল গোল ফুটা, এটা ডাঙৰ গোলনেমুটোৰ সমান আৰু তাৰ তলতে আনটো সৰু কণ বিলাহী এটাৰ সমান। আৰে ডাঙৰ কি সৰু কি, আলহীৰ সন্মুখত আলহীৰ চকুত ফুটা ফুটাই আৰু চকুৰ আগতেই ফুটাবোৰ বাঢ়িওতো যায় আকাৰত, সংখ্যাত, অস্তিত্বৰ উপস্থিতিত। চিহ, কি লাজৰ কথা। কি ভাবিব মানুহজনে? তেওঁ নেদেখাৰ প্ৰশ্নই নুঠে। ইমান সময়ৰ পৰা তেওঁৰ লগত বহি দেউতাই কথা পাতি থকাই নহয়, তেওঁৰ সন্মুখেৰে গৈয়েই পদূলিমুখৰ পৰা ডেলিভাৰী বয়জনৰ পৰা বস্তুও আনিছেগৈ। লাজ নাকত লাগক নালাগক, মুখখন দৃষ্টিৰ আঁৰত ৰাখিব পাৰিলে লাজ সঁচাকৈয়ে অলপ কমকৈ লাগে। মই ভিতৰলৈ সোমাই আহিলোঁ। মেটেকাৰ পাতত উপঙি থকা পানীৰ টোপাল এটাৰ দৰে আলাসতে প্ৰায় উপঙি আছে নতুন পেকেটটো মেজখনৰ ওপৰত। ইমান পাতল চেপেটা যেন পেকেটটো। ভিতৰত থকা চোলাৰ কাপোৰটো চাগে একেবাৰেই পাতল, ফিৰফিৰীয়া হ'ব। গৰমত পিন্ধিবলৈ ভাল। খুলি চাওঁ নেকি? ৰংটো যেনেকুৱা বুলি ভাবি অৰ্ডাৰ দিছিলোঁ তেনেকুৱাই আহিছেনে? জোখটো এবাৰ চাব লাগিব। সৰু বা ডাঙৰ হ'লে ঘূৰাই সঠিক জোখৰ আনিব লাগিব। মই ঘৰত থাকোঁতেই। পাছত ঘূৰাবলৈ বা সাল সলনি কৰিবলৈ সমস্যা হ'ব। এইটো এইকেইদিনত কিনা দ্বিতীয়টো চোলা। বহুত বিচাৰি বিচাৰি এইটো পচন্দ কৰিছিলোঁ। গৰমত পিন্ধিবৰ বাবে কপাহী কাপোৰৰ আৰু পাতল ৰঙৰ। পিছে অৰ্ডাৰ কৰাৰ পাছত দেখিলোঁ চোলা বিহুৰ আগতে আহি নাপাবহি। সেয়ে বিহুৰ আগে আগে দোকানলৈ গৈ আন এটা কিনি আনিলোঁ, যিটো দেউতাই এতিয়াও পিন্ধা নাই। বিহুৰ দিনাও নিপিন্ধিলে। জোখটো হৈছে নে নাই চাবলৈ কৈছিলোঁ। সেইটোও কেতিয়া পিন্ধি জোখটো চালে নেদেখিলোঁ। পাছত পুনৰ সোধোতে মাত্ৰ চমুকৈ হৈছে বুলি ক'লে। আৰু পচন্দ? কোনে ক'ব পচন্দ হ'ল নে নহ'ল? পিন্ধিবলৈ ভালনে কাপোৰটো? কোনে ক'ব? কেইমাহমানৰ আগতে টি চাৰ্ট এটা অৰ্ডাৰ দি পঠাই দিওঁতে
তেনেকুৱা টি চাৰ্ট নিপিন্ধে বুলি নিপিন্ধিলেই, মানে নুচুলেই। ময়ো ঘূৰাই দিম বুলি ভাবি থাকোঁতে ব্যস্ততাত ঘূৰাই দিয়াৰ সময়সীমা পাৰ হৈ গ'ল। এইবাৰ ঘৰলৈ আহোঁতে মোৰ ঘৰত পিন্ধা কাপোৰৰ জাপত সেই টি চাৰ্টটো কোনোবাই জাপি থোৱা পালোঁ। অলপ দামী, ভাল ব্ৰেণ্ডৰ। ঘৰত পিন্ধি নষ্ট কৰিবলৈ বেয়া লাগিল, তথাপি জাপি থলোঁ সেইখিনি কাপোৰৰ লগতে। এনেকৈয়ে থাকিব চাগে বহুদিন। কি কৰিম কি নকৰিম বুজি নোপোৱাৰ গইনালৈ, অন্য বহু বস্তুৰ দৰে। বাঢ়িও গৈছে আচলতে তেনেকুৱা বস্তুৰ তালিকাখন। কি কৰিম কি নকৰিম, কি বিচৰা যায় কি নিবিচৰা হয় বুজি নোপোৱা কথাবোৰ। ডাঙৰকৈ বৰষুণ দিলে পাকঘৰৰ টিংখনৰ পৰা পানী পৰা হৈছিল মাজতে। বৰষুণ অহা সম্ভাৱনা দেখিলে আয়ে আগতীয়াকৈ সম্ভাৱ্য ঠাইবোৰত পানী ধৰিবৰ বাবে পাত্ৰবোৰ পাতি দিয়ে। আই আৰু দেউতা ঘৰত নথকাৰ সময়ত বৰষুণ দিলে মই কিং কৰ্তব্য বিমূঢ় হৈছিলোঁ। এনেয়ে টিংখনলৈ চালে ক'ত ক'ত ফুটিছে ধৰিব পৰা নাযায়। ক'ত ক'ত পানী পৰিব মই কেনেকৈ উমান পাম? বাৰিষাৰ সময়ত ঘৰলৈ মোৰ অহাও নহয়। এই পানীৰ টোপালবোৰোতো নিজৰ মতে সাল সলনি হৈ থাকে। সৰুকৈ বৰষুণ দিলে ক'ৰবাত পৰে, ডাঙৰকৈ বৰষুণ দিলে ক'ৰবাত পৰে। একেজাক বৰষুণতে কেতিয়াবা প্ৰথমে এঠাইত পৰে, পাছলৈ আন এঠাইত। এনে কি বস্তু আছে পৃথিৱীত, কি বস্তু আছে জীৱনত যি একে স্থানতে একে ধৰণৰে বছৰৰ পিছত বছৰ স্থিৰ হৈ থাকে আৰু যিটো চকু মুদি একেদৰেই পাব পাৰি বছৰৰ পিছত বছৰ য'ৰে পৰাই নাচাওঁ। আলহী যাবৰ হ'ল। বিদায় দি দেউতা ভিতৰলৈ সোমাই আহিল। পকী থুলথুলীয়া হৈ থকা পনীয় লেটাৰ দৰে মোৰ মুখেৰে পটকৈ সৰি পৰিল। কাপোৰ নাইকিয়া হ'ল নেকি আপোনাৰ? ফটা গেঞ্জিটো পিন্ধি আলহীৰ আগত যে ওলাল। দেউতাই একো নামাতিলে। আমাৰ ঘৰত এইটোৱেই চিৰাচৰিত প্ৰথা। এটা সময়ত আপুনি এজনৰহে মাত শুনিব। আমাৰ ঘৰত সংলাপবোৰো একক কথন, একক কথনবোৰো আলাপ। কাৰো কোনো কৌতূহল বা প্ৰতিক্ৰিয়া নেদেখি অগত্যা ময়েই মেজৰ ওপৰত থকা পেকেটটো খুলি চাৰ্টটো উলিয়ালোঁ। ৰংটো মই আশা কৰাৰ দৰে। পিছে যালৈ অনা হৈছে তেওঁৰ বা মনোপুত হৈছেনে নাই। এইটো পিন্ধি চাওকচোন, জোখৰ হৈছেনে নাই, নহ'লে সলনি কৰি জোখৰ এটা আনিব লাগিব। চাৰ্টটো দেউতাই দেখাকৈ চকীখনত বহলাই মেলি দিলোঁ। মনে মনে সাজুও হ'লোঁ সম্ভাৱ্য ককৰ্থনা শুনিবৰ বাবে। আজিকালি কাপোৰ কিনি পঠিয়ালে দেউতাই খং কৰে। চাৰ্টটো অৰ্ডাৰ কৰোঁতে আই বা মোৰ ভনী তৰাই কৈছিল, হয়, যোৱাবাৰো টি চাৰ্টটো অৰ্ডাৰ কৰাৰ কথা শুনি ভোৰ ভৰাইছিল। মোৰ ইমানবোৰ কাপোৰ আছেই, নিদিবলৈ কৈয়ে থাকোঁ দেখোন। আছে যদি নিপিন্ধেনো কিয়? কাপোৰ আছে, জোতা আছে, কিতাপ আছে, মোবাইল ফোন আছে, সকলোতো আছেই। তেনেহ'লে উৎসৱে পাৰ্বণে বা এনেই দিবলৈ কেতিয়াবা ইচ্ছা হ'লে কি একো নিদিম? কিবা লাগিব নেকি বা কি পালে ভাল পাব বুলিতো সুধি উত্তৰ আশা কৰা নাযায়। আশা কৰা নাযায় যে কাৰোবাক কিবা এটা উপহাৰ দিলে আগ্ৰহ বা সন্তুষ্টিৰ হাঁহি এটাও নেদেখিম। কিন্তু সন্তুষ্টিটো জোৰ কৰি বা খুজি লোৱা বস্তু নহয়, জোৰ কৰি মনলৈ আনিব পৰা অনুভৱো নহয়। এই সন্তুষ্টিটো কিনো? প্ৰয়োজনীয় যেন লগা বা বিচৰা কিবা এটা সময়ত হাতেৰে ঢুকি পোৱাত থকাৰ সকাহ? পাকঘৰৰ টিংখনৰ প্ৰতিটো ফুটাৰ সঠিক অৱস্থান নিৰূপণ কৰি জ্বালাই কৰি ফুটাবোৰ মাৰি দিয়াৰ দৰে? বৰমাৰ এলাৰ্জিৰ ঔষধটো আনিছোঁ। আমাৰ কাষৰ ঘৰৰ ছোৱালী জীমণি সোমাই আহিল। বিশেষ কোনো প্ৰয়োজন নোহোৱাকৈ আমাৰ ঘৰলৈ আহ যাহ কৰা অতি নগণ্য সংখ্যক মানুহৰ মাজৰ এজনী হ'ল জীমণি। বয়সত তাই তৰাৰ লগৰ। সিহঁত স্কুলত সহপাঠীও আছিল। সৰুৰে পৰা জীমণিহঁত আমাৰ চুবুৰীয়া। খুৰা বুলি সম্বোধন কৰোঁ যদিও দেউতাকৰ অলপ বয়স হৈছে। তেওঁৰ ফাৰ্মাচীখন এতিয়া জীমণিয়েই চলায়। বিহু কেইদিন ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলোঁ। এই বৰমাৰ এলাৰ্জিটো আকৌ হোৱাৰ দৰে লাগিছে বুলি ক'লে, সেয়ে ভাবিলোঁ ঔষধটো দি থৈ যাওঁ। এলাৰ্জিৰ ঔষধটো মই 2 মাহৰ আগতে অৰ্ডাৰ দি ঘৰলৈ পঠিয়াই দিছিলোঁ। আয়েও কোৱাচোন নাই। অৱশ্যে ইয়াতে পাই যদি ভালেই কথা। আৰু এটা পেকেট, ৰঙীন পলিথিনৰ পাতল চেপেটা পেকেট এটা। পটকৈ হাতখন আগবঢ়াই ল'বলৈ মোৰ সংকোচ হ'ল।
বৰ্তালৈ বিহু বুলি উপহাৰ এটা আনিছোঁ। চফ খাবলৈ দিয়া বঁটাখনৰ ওপৰতে পেকেটটো ৰাখি জিমনিয়ে সুধিলে। তুমি কেইদিনমান থাকিবা নহয়? বিহু খাবলৈ যাবা আমাৰ ঘৰলৈ। তোমালোক ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ কথাও আছিল বুলি বৰমাৰ মুখেৰে শুনিছিলোঁ। আছিল। বহু গুণাগথাৰ অন্তত আই দেউতা দুয়োজনে ভাল পাব যেন বোধ হোৱা উপহাৰ এটা বিচাৰি পাইছোঁ যেন লাগিছিল। আজিকালি প্ৰায় সকলোৱেই বিভিন্ন ঠাইলৈ ফুৰিবলৈ যায়। দুয়োৰে কিছু বন্ধু বান্ধৱো সন্তান বিদেশত থকাৰ সুবাদত ভাৰতৰ বাহিৰত ফুৰা চকা কৰি আহিছে। কিজানি বিদেশ ভ্ৰমণ এটা ভাল পাব। উভতি আহি বন্ধুবৰ্গৰ সৈতে সমান উচ্ছাসেৰে অভিজ্ঞতাৰ কথাও পাতিব পাৰিব। চিনাকি ট্যুৰ অপাৰেটৰ এগৰাকী আছিল। তেওঁৰ সৈতে কথা পাতিলোঁ। ক'ত ফুৰিম, কি চাম, কিমান দিন থাকিম, খৰচ সকলো। মোৰ ছুটি কম, বিহুৰ দিনকেইটাতে মিলাই যাব লাগিব। আইৰ মাতটো অলপ মোলান পৰি অহা অনুভৱ কৰিলোঁ। বিহুত তৰাও ঘৰলৈ অহাৰ কথা আছে। এনেকুৱা ক্ষীণ কঁপনি সনা মাত মই ভাল নাপাওঁ। কোনফালে উৰি যোৱা উচিত থিৰাং কৰিব নোৱাৰি। দুদুল্যমান। তৰা পূজাতো আহিব পাৰিব। কিন্তু বিহুত ছুটী লৈ ফুৰিবলৈ গ'লে পূজাত তইতো আহিব নোৱাৰিবি। নোৱাৰোঁ। হয়, এনেকুৱাইতো হয় প্ৰতি বছৰে। দুটাই সন্তান ঘৰখনৰ, কিন্তু একেলগে চাৰিওটা মানুহ লগ হোৱা নাযায় সচৰাচৰ। কিজানি 2-3 বছৰৰ মূৰত এবাৰ। চিলাখন একে ঠাইতে কঁপি থাকিল। দিন ৰাতি, দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি। বিহু পালেহি। ছুটী লোৱাই আছিল, গতিকে মই ঘৰলৈকে টিকট কৰিলোঁ। আহি চিলাখন নমাই আনি আলমাৰীৰ কাপোৰৰ জাপটোৰ মাজতে জাপি থলোঁ, ঘূৰাই দিবলৈ থাকি যোৱা টি চাৰ্টটোৰ তলতে। জিমনি চাহ খাবলৈ নবহিল। ঘৰৰ মানুহকেইটালৈকে চাহ একোকাপ কৰি আনি দিওঁহি মানে জিমনিয়ে দিয়া পেকেটটোৰ মুখখন খোল খাই আছে। ভিতৰটো যে খালী। বাহিৰত মেলি দিছে দেউতাৰে। পিছবেলা হুঁচৰি দলটোৰ লগত যাওঁতে পিন্ধিব হেনো। আৰু চকুৰে দেউতালৈ চালোঁ। নিৰ্লিপ্ত মুখেৰে চাহকাপত শোহা দিয়াৰ আপ্ৰাণ চেষ্টাক ভ্ৰুকুটি কৰি ওঠৰ কোণত এটা হাঁহিৰ চোৰাং আত্মপ্ৰকাশ। কিমাশ্চৰ্যম! কি দিছে জিমনিয়ে? কি দিছেনো? ঘৰৰ পূবফালৰ জেওৰাখনৰ ওচৰতে সামন্তযুগীয়া কাপোৰ মেলা দাংডাল। ৰ'দ বৰষুণ, জাৰ জহ, নিয়ৰ শিলাবৃষ্টি সকলোৱে নিজ মনে নিজ সময়ত বাঁহডালৰ গাত কাৰুকাৰ্য কৰি গৈছে। পিঠিত সামান্য ভিৰ খাই অহা ক'লা শুকান ছালখনৰ মাজে মাজে মেলা সৰু সৰু ফাঁটবোৰেৰে মুখ উলিয়াই কাঠফুলাও ফুলিছে। চুই দিলে এৰীয়া চাদৰৰ দৰে স্পৰ্শ এটা লাগে আঙুলিত। খহটা, অথচ প্ৰাচীন, পৰিচিত। মই সাধাৰণতে এই দাংডালত মোৰ কাপোৰ নেমেলোঁ। ধোৱা কাপোৰ শুকোৱাতকৈ দাংডালৰ পৰাহে কাপোৰ লেতেৰা হ'ব বুলি ভয় লাগে। দেউতাই কিন্তু বৰ আথে বেথে জিমনিয়ে দিয়া নতুন কাপোৰটো পিন্ধিবলৈ বুলি উলিয়াই দাংডালত মেলি দিছে। শুদ্ধ বগা, কোমল, দীঘল হাতৰ গেঞ্জি এটা। দেউতাই যেনেকুৱা পিন্ধে ঠিক তেনেকুৱা। এয়াই আছিল আজিৰ গল্প, স্বস্ত্যয়ন শ্ৰেয়মৰ উপহাৰ। গল্পটি শুনি আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাবলৈ আমাক নাপাহৰিব। গল্পকথা শিতানত অহা খণ্ডত অন্য এটি নতুন গল্পৰ সৈতে পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।